टीबी हारेगा, टीबी हारेगा, टीबी हारेगा। फिर যাব নালাগে লাহে লাহে যাব নহলে পাগল লাগি যাব লাহে লাহে যাব লাইনটো বাম टीबी हारेगा, टीबी हारेगा। আর কোন আছে সাংগ্রিলা আর টিয়াপিয়া গেছে না टीबी हारिबो, टीबी हारिबो, टीबी हारिबो। ভারতত দেখা হয়েছে 0.36 মিলিয়ন চিলড্রেন ডিপেন্ডেন্ট আছে আর তার মধ্যে 50% পেশেন্ট 50% আনডায়াগনোসড আছে। এই কারণে আমার রিসেন্টলি আমার ট্রেনিংও অ্যারেঞ্জ করা হয়েছে গুৱাহাটী মেডিকেল কলেজত। আমার কেএমসি ডক্টৰৰ ট্রেনিং লৈ আহিছে লাহে লাহে আমি ডিস্ট্রিক্টত সেই ট্রেনিংবিলাক টেষ্টবিলাক লাহে লাহে আমি আৰম্ভ কৰিম। ইয়াৰ পৰাও আমি আশা কৰোঁ আমাৰ প্ৰাইভেট প্ৰেক্টিশ্যনাৰবিলাকো আমাৰ প্ৰাইভেট প্ৰেক্টিশ্যনাৰ যিহেতু আছে সিহঁতেও আমাৰ লগত আহিছে, এতিয়া সিহঁতেও আমাৰ তাত কেছ পঠাই আছে। টোটাল 2013ত আমাৰ 113জন 0ৰ পৰা 14ৰ চিলড্ৰেন আমাৰ ট্ৰিটমেণ্টত আছে 113জন। তাৰমানে আমি আশা কৰিছোঁ 2024-ত 25ত আৰু বাঢ়িব এই কেছটো। এইটো আমাৰ এটা চেলেঞ্জ। আৰু দেখা গৈছে প্ৰেগনেণ্ট মাদাৰৰ কি হৈছে আপোনাৰ one of the third leading cause of death of female in reproductive life is the tuberculosis. এইটো আমাৰ এটা চেলেঞ্জ হৈছে। এইটোৰ ওপৰত আমি কাম কৰি আছো। আমাৰ CHO যিমানখিনি আছে CHO সিহঁতৰ তাতে যেতিয়া AWC বিলাকত প্ৰেগনেণ্ট মাদাৰ আহে তাতে TB স্ক্ৰিনিং কৰা হয়। 4টা চিমটমৰ ওপৰতে TB স্ক্ৰিনিং কৰা হয়। এই 4টা চিমটম হ'ল কাহ থাকিব 15 দিনৰ, ৰাতি ৰাতি জ্বৰ আহিব, ওজন লছ কৰিব আৰু ভোকটো কম লাগিব। এই 4টা চিমটমৰ ওপৰত প্ৰতিটা উইকে আমাৰ CHO বিলাক আমাৰ যিখিনি ডিষ্ট্ৰিক্টৰ প্ৰেগনেণ্ট মাদাৰ আছে সিহঁতৰ ওপৰত নজৰ ৰাখি আছে। আৰু যিবিলাক 0 to 5 years ভেকচিন ল'বলৈ আহে সিহঁতৰো স্ক্ৰিনিং আমাৰ কৰি আছে। এইখিনি কাম আমাৰ CHO, ANM, আশা বাইদেউসকলে আমাক কৰি আছে। আৰু যদি চিমটমেটিক পেচেণ্ট পায় এই কফটো আমাৰ নিয়াৰে যিটো পৰীক্ষা কেন্দ্ৰ